Hello guys, নমস্কাৰ মই বিয়াছাম ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই গাড়ীৰ ভিতৰতে আছোঁ বৰ্তমান। মই ফিল্ডলৈ আহিছিলোঁ। ফিল্ডত দৌৰিলোঁ আপোনাৰ 4.8 কিলোমিটাৰ দৌৰিলোঁ। দৌৰি মেলি বৰষুণ দিছে বাহিৰত। বৰষুণ দিয়াৰ কাৰণে গাড়ীৰ ভিতৰতে সোমাই দিলোঁ। আৰু তাতে মোৰ আজি বান্ধৱী আহিছিলে, মোৰ লগতে দৌৰা একেলগতে দৌৰা, আৰু তেখেতৰ চাকৰি হ'ল এটা ভাল বিভাগত, আৰু তেখেত আজি মোৰ লগত আছে। নমস্কাৰ, প্ৰথমতে তোমাক ধন্যবাদ জনাইছোঁ মোক ইমানখিনি এইকণ সুযোগ দিয়াৰ বাবে। মোৰ নাম পৰিস্মিতা দত্ত, মই ধেমাজি জিলাৰ মাছখোৱাৰ বাসিন্দা। এতিয়া ক'বলৈ গ'লে মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 3টা বিভাগত আৰু এক্সাইজ আৰু জেল ৱাৰ্ডাৰত চিলেকশ্যন হৈছোঁ। ক'বলৈ গ'লে ইয়াৰো বহুত অৰিহণা আছে। ই মোক প্ৰথমতে ৰানিং কৰিব পৰা নাছিলোঁ। ইয়ে প্ৰথম মোক ৰানিঙত এদিন দুদিনকৈ আগবঢ়াই লগত দৌৰাই ইমানখিনি পৰ্যায় পোৱালৈকে ইয়াক প্ৰথমতে থেংকফুল ক'ব লাগিব। আৰু লগত বহুতকেইটাই আছে। আৰু পঢ়াৰ ক্ষেত্ৰতো আমি গোটেইখনে ডিছকাছ কৰি ফিল্ডতে যিমানকণ সময় পাওঁ তাতে পঢ়িছিলোঁ। তেনেকৈ মানে লগৰখিনিক প্ৰথমতে ধন্যবাদ দিব লাগিব। গোটেইখনৰ ছাপোৰ্ট আছিলে কাৰণে ধৰা আজি মই ইমানখিনিত উত্তীৰ্ণ হ'ব পাৰিছোঁ। ভালে মানে বহুতখিনি ভাল লাগিছে। কিমান ভাল মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু লগতে যেতিয়া লগতে যেতিয়া আমি অনুশীলন কৰি আছিলোঁ গোটেইখিনি লগৰ ফিল্ডত, গোটেইখিনি যোৱা হ'লে যিমান বেছি ভাল লাগিলে হয়। আজি অলপ তাতে অকণমান দুখ এটা লাগি আছে। চব গোটেইখিনি লগত যোৱা হ'লে বেছি ভাল লাগিলে হয়। আৰু মা দেউতাও বহুত সুখী হৈছে কথাটো গম পায়। তাকে এতিয়া ভাল লাগে। ময়ো বহুতবাৰ দিছোঁ, বহুতবাৰ মানে দুবাৰ, এই 3 নম্বৰ বাৰতহে পাইছোঁ। প্ৰথমতে দিলোঁ আছাম পুলিচৰ দিছিলোঁ ABUB, তাত মোৰ ৰিটেনত 2 নম্বৰ কাৰণে মই থাকি গ'লোঁ। তাৰপিছতে মই ভাগি গৈছিলোঁ বহুতখিনি, কিন্তু লগৰখিনি ছাপোৰ্টত মই আকৌ কামাণ্ডো বেটেলিয়ান দিছিলোঁ। কামাণ্ডো বেটেলিয়ানৰ 0.2ত মই থাকি গৈছোঁ। ভাইত পিছত বেয়া হৈছে, যেতিয়া লাষ্টৰ কাৰ্ট অফত মেৰিটত বেয়া হৈ গৈছে মোৰ। তেতিয়া তাৰপিছতে এইটো দিছোঁ। এতিয়া 3 নম্বৰতহে মই পাইছোঁ। 3 নম্বৰত আমাৰ 3 নম্বৰত পাইছে। ক'বলৈ গ'লে ৰাতিপুৱা শুই উঠি মই ফিল্ডলৈ যেতিয়া আহোঁ তেতিয়া আমি চবেই লগতে প্ৰেক্টিছ কৰোঁ। তাৰপিছতে গৈ ঘৰৰ কাম কৰোঁ। তাৰপিছতে আকৌ পাছবেলা আহোঁ। তেনেকৈ ধৰা পাছবেলা 3টামান বজাতে গোটেইখনে আহি ইয়াতে ডিছকাছ প্ৰথম কৰোঁ। তাৰপিছতে আকৌ চবেই লগে ভাগে আকৌ ৰানিং, লং জাম্প এইবোৰ কৰোঁ। আকৌ গৈ ধৰা অলপ ফ্ৰেছ হৈ পিনে আকৌ ঘৰত তাৰপিছত আকৌ অলপ অনুশীলন কৰোঁ। সিমানেই আৰু বহুত বেছিও কৰা নাছিলোঁ। ধৰা বহুত বছৰ মানে ক'বলৈ গ'লে 2 বছৰমানৰ পৰা লাগি আছিলোঁ, যিহেতু মোৰ ইমানখিনি বেছি ধৰা দিগদাৰ হোৱা নাছিলে পঢ়া ক্ষেত্ৰত। মাহঁতেও বহুত কান্দিছে। আৰু মানে বাৰে যিমান হ'লেও বাৰে অকণমান পইণ্টৰ কেতিয়াবা থাকি গৈ আছিলোঁ। আৰু মানে বহুত বেছি আৱেগিক হৈ গৈছিলোঁ। ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ মানে। তো ৰানিং আৰু লং জাম্পৰ টোটেল মাৰ্ক 33.28 হৈছিলে। 32.3 এক্সিলেণ্ট জাম্প এক্সিলেণ্ট হৈছিলে। জাম্প এক্সিলেণ্ট হৈছিলে। বাকীটো 13 পাইছিলোঁ, কাৰণ বোকা আছিলে তেতিয়া। মোৰ কাৰণে বোকা নহয়, চবৰ কাৰণে বোকা আছিলে। গতিকে চবেই মানে উঠাবই পৰা নাছিলে তেনেকৈ মাৰ্ক। আৰু লখিমপুৰ আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ তেতিয়া যিমানখিনি গম পাইছিলোঁ OBCৰ তেতিয়া মই টপত আছিলোঁ। মাৰোঁতে তেতিয়া লং জাম্পতো এক্সিলেণ্ট আছিলে আৰু ৰানিঙতো এক্সিলেণ্ট আছিলে। গতিকে মই তেতিয়া 40 ভিতৰত 40 পাইছিলোঁ। কিন্তু মই NCC নথকাৰ কাৰণে ধৰা 5 নম্বৰটো পোৱা নাছিলোঁ। 5 নম্বৰ পোৱা নাছিলে, মানে 45 পইণ্ট আছিলে। 45ৰ ভিতৰত 40 পাইছিলে। জাপত 20, আপোনাৰ দৌৰত 20, হ'ল 40। এতিয়া ভিডিঅ'টো চাইছে যে তেখেতলোকে গম পাইছে যে ছোৱালী মানুহ হ'লে হাৰ মানিম, ছোৱালী মানুহ হ'লে যে নেপাম, সেনেকুৱা অনুভৱ মোৰ লগতো বহুতখিনি জীৱনত ঘটি গৈছে। গতিকে নিজৰ মানে যিটো বিশ্বাস সেইটো সদায় ৰাখিব লাগে। এনেও মানে এদিন ছাকচেছ হ'ব পাৰি। ছোৱালী মানুহ হ'লে যে কৰিব নোৱাৰিম সেইটো নহয়, চবেই পাৰিব। ৰানিং বা জাম্প বা ফিল্ডতে অকল টাইম দিলে নহ'ব, লগতে অনুশীলনটো মানে ৰিটেনৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব লাগিব। ৰিটেনৰ কাৰণে প্ৰিপেয়াৰ হৈছে। আমাৰ ল'ৰাৰ লগত সমানে মানে মাৰিছে, নাই লাজ আছে নাই ভয় আছে। ক'বলৈ গ'লে কপালখন নিজেও বনাই ল'ব পৰা বুলি ক'ব পাৰি। কিন্তু কষ্ট কৰিলে মানে চবেই পাৰিব, মানে নোৱাৰা কথা একোৱেই নাই। মানে ময়ো প্ৰথম হতাশ হৈ গৈছিলোঁ যেতিয়া দুবাৰকৈ মই ইমানখিনি পৰ্যায় পাওঁগৈ। মাজতে বেয়া নহয়, ফিজিকেলো ধুনীয়া যায়, তাৰপৰা ফিজিকেল ধুনীয়াকৈ গুচি যায়। তাৰ পাছতো যিখিনি ধৰা ৰিটেন তাৰপিছতে যেতিয়া মেৰিটত মোৰ বেয়া হৈ যায় অকণমান হেৰিৰ কাৰণে, তেতিয়া ভাবোঁ যে আৰু অলপ কষ্ট কৰিব লাগিব। গতিকে তেনেকেই আৰু বেছিকৈ পঢ়িব ধৰিলোঁ।
সেইটো কাৰণে আৰু চবৰে মানে মোৰ লগতে মই অকলে কষ্ট কৰা নাই, মোৰ লগৰকেইটাই কষ্ট কৰি দিছে, মোক মানে কষ্ট কৰি দিছে, মানে যিখিনি মই নাজানিছিলোঁ সিহঁতি মোক শিকাই লৈছিলে। গতিকে চবৰে আশীৰ্বাদত আৰু চবৰে মানে ধৰক কষ্টতে মই আজি ইমানখিনি পৰ্যায় পাইছোঁগৈ বুলি কওঁ। নিজৰ ক্ষেত্ৰত মই কৈছোঁ, ছোৱালী বুলি দুৰ্বল হ'লে নহ'ব। তোমাৰ যদি মন আছে যিটো বিভাগত, তোমাৰ নিজৰ কথা শুনি তুমি তোমাৰ মনটোৱে কি কয় সেই দিশত আগবাঢ়ি যোৱা, এদিন এনেও ছাকচেছ হ'বা। মই নিজৰ ক্ষেত্ৰতে পাইছোঁ। প্ৰথমতে মোক ছোৱালী বুলি ধৰা প্ৰথম মই নাৰ্ছ পঢ়িবলৈ বিচাৰিছিলোঁ, তেতিয়া ঘৰৰ পৰা দিয়া নাছিলে আৰু এইটো লাইনত মানে একেবাৰে যাবই দিয়া নাছিলে, যে ছোৱালী ৰাতি ৰাতি ডিউটি থাকে, এইবোৰ লাইনত নালাগে, বেলেগ মানে টিচাৰ কিবা কৰিব এনেকৈ কৈছিলে। তাৰপিছতে কিন্তু মোৰ সেইবোৰত অকণো ৰাপ নাছিলে। সৰুৰ পৰাই মানে ধৰা ডিফেন্স আৰু নহ'লে নাৰ্ছ এইটোতে। এতিয়া ধৰা তাৰপাছতে আহিলে এইটো মই মনে মনে আহিছিলোঁ ফিল্ডলৈ। যেতিয়া অনলাইন গম পালোঁ, 18 চনত অনলাইন হৈছিলে আছাম পুলিচৰ। মই তেতিয়া BA পঢ়ি আছিলোঁ, BA ছেকেণ্ড চেম মানত আছিলোঁ। তাৰপিছতে অনলাইন মই কৰিলোঁ, কৰাৰ পিছতে পিছত বহুত বছৰ পিছত এডমিট আহিছে, কেইবাবছৰ হৈ গ'ল। তাৰপিছতে এডমিট অহাৰ লগে লগে মই ফিল্ডলৈ আহিলোঁ। তেতিয়া কিন্তু ঘৰৰ মানুহে গম পোৱা নাছিলে যে মই ফিল্ডলৈ আহিছোঁ, কাৰণ ঘৰৰ মানুহে নহয়, অকল গাঁৱৰ মানুহো মানে ছোৱালী মানুহ হয়। এতিয়া আমাৰ গাঁৱত ক'বলৈ গ'লে মই ফাৰ্ষ্ট ছোৱালী যে এনেকৈ এইটো বিভাগত যোৱা। কোনো মানে আজিলৈকে তেনেকৈ নিদিয়ে যাবলৈ, আৰু কোনো সাহস মানে কোনো এজনী সাহসো নাই কৰা যে ঘৰৰ বিৰোধী হৈ এনেকৈ। মই ঘৰৰ বিৰোধী হ'ব কোৱা নাই, কিন্তু নিজৰ ল'ৰা ছোৱালীৰ কথাও বুজি পাব লাগে, বা তুমি কোনটো দিশত যাবা সেইটো বিষয়ে চাব লাগে মানে নিজে। তাৰপিছতে মই তেতিয়া ফিল্ডলৈ অহা কৰিলোঁ অনুশীলন কৰিবৰ কাৰণে। তেতিয়া জোতা মানে কি এনেকৈ কেৰি বেগ এটাত ভৰাই বক্সটোতে মানে লুকাই পিনি আনিছিলোঁ। লাহে লাহে যেতিয়া ইণ্টাৰভিউ দিলোঁ, ইণ্টাৰভিউত ভাল হয়, তেতিয়া মানুহবোৰে অলপকৈ গম পালে। তাৰপিছতে লাহে লাহে মোক ছাপোৰ্ট কৰিবলৈ ধৰিলে। মই এনেকুৱা ভিডিঅ' দি থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গতিকে ভিডিঅ'টো আপুনি চাই থাকিব, আপোনালোকে চাই থাকিব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।